15 পৰা 25 ডিচেম্বৰৰ ভিতৰত লাভ কৰিব ধন শীঘ্ৰেই লাভ কৰিব 4,000 টকা পৰ্যন্ত কৃষকে। নমস্কাৰ, এটি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ এই মুহূৰ্তত সমূহ SK টিপছৰ দৰ্শকক। কি আছে সেই গুৰুত্বপূৰ্ণ খবৰটো চাবলৈ নাপাহৰিব SK টিপছ। এইখিনিতে আমাৰ এটা ৰিকুৱেষ্ট, যিসকলে এতিয়ালৈকে আমাৰ SK টিপছ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু সদায় পাই থাকিব এনেধৰণৰ নতুন নতুন ভিডিঅ'। দৰ্শকসকল, আজিৰ গুৰুত্বপূৰ্ণ খবৰটো দিবলৈ লৈছোঁ এই মুহূৰ্তত। দেশৰ কৃষকৰ বাবে লৈ আহিছোঁ এটা ডাঙৰ খবৰ। কৃষকৰ একাউণ্টত সোমাব টকা, শীঘ্ৰেই লাভ কৰিব 4,000 টকা পৰ্যন্ত কৃষকে। 15 পৰা 25 ডিচেম্বৰৰ ভিতৰত লাভ কৰিব এই ধন। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত ধন লাভ কৰিব কৃষকে। দশম কিস্তিৰ ধন লাভ কৰিব হিতাধিকাৰীসকলে। বহু কৃষকে এইবাৰ লাভ কৰিব 4,000 পৰ্যন্ত ধন। একাংশ কৃষকৰ বাবে একত্ৰিত কৰা হ'ব নৱম আৰু দশম কিস্তিৰ ধন। হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছে নে নাই কিদৰে চাব, আমি জনাই আছোঁ সেই গুৰুত্বপূৰ্ণ খবৰটো। ভাৰত চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে এটা ৱেবছাইট। pmkisan.gov.in ৰ জৰিয়তে চাব পাৰিব তালিকাত নাম আছে নে নাই আপোনাৰ। দৰ্শকসকল, আজিৰ গুৰুত্বপূৰ্ণ খবৰটো পুনৰ জনাই আছোঁ। দেশৰ কৃষকৰ বাবে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। শীঘ্ৰেই লাভ কৰিব 4,000 পৰ্যন্ত ধন। 4,000 টকা সোমাব আপোনাৰ একাউণ্টত। 15 পৰা 25 ডিচেম্বৰৰ ভিতৰত লাভ কৰিব এই ধন। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ অধীনত ধন লাভ কৰিব কৃষকে। দশম কিস্তিৰ ধন লাভ কৰিব হিতাধিকাৰীসকলে। বহু কৃষকে এইবাৰ লাভ কৰিব 4,000 টকা পৰ্যন্ত। একাউণ্টত সোমাব 4,000 টকা পৰ্যন্ত। একাংশ কৃষকৰ বাবে একত্ৰিত কৰা হ'ব নৱম আৰু দশম কিস্তিৰ ধন। হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছে নে নাই কিদৰে চাব। ভাৰত চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে এটা বিশেষ ৱেবছাইট। pmkisan.gov.in ৰ জৰিয়তে চাব পাৰিব তালিকাত আপোনাৰ নাম আছে নে নাই। দৰ্শকসকল, কিদৰে তালিকাত আপোনাৰ নাম আছে নে নাই চাব সেইটো পুনৰ জনাই আছোঁ আমাৰ দৰ্শকক। হিতাধিকাৰীসকলৰ তালিকাত আপোনাৰ নাম আছে নে নাই কিদৰে চাব, জনাই আছোঁ এই মুহূৰ্তৰ বিগ ব্ৰেকিং। ভাৰত চৰকাৰৰ ফালৰ পৰা মুকলি কৰা হৈছে এটা ৱেবছাইট আৰু ৱেবছাইটত আপুনি চাব পাৰিব আপোনাৰ নাম আছে নে নাই। pmkisan.gov.in ৰ জৰিয়তে চাব পাৰিব তালিকাত নাম আছে নে নাই।